तो गाइस व्यू चक व्हाट ए ब्यूटीफुल व्यू मस्त व्यू गेला आइছে गाइस চেৰাপুঞ্জীৰ ভিউ আহি গৈছে এতিয়া ডিম পাইপ ওয়াটারফল বাৰিষা কিন্তু মজা লাগিব মোৰ মতে গাইস বাৰিষা একদম তাবাহি চিনেব ইয়াত পুৰা খতৰনাক ৰাস্তা গাইস চাওক উইচাৰং ওয়াটারফলত আহিলে আপোনালোকে এনেকুৱাকে আহিব লাগিব তো গাইস ফাইনালি আহি পালো উইচাৰং ওয়াটারফল পুৰা খতৰনাক ৰাস্তা কি সাফ পানী ভাল লাগি গৈছে গাইস কেনেকুৱা আকাৰৰ সৃষ্টি হৈছে Hey guys, welcome back to my vlog. Ite bese ratir 8ta. Kali goisu guys চেৰাপুঞ্জী super excited hoiছো. Ite mo gapad hoi ready hoi golo kapur sapur topolaike ite gusi jam গণেশগুৰি লৈকে দুগ্ধহতৰ ৰুমত যেহেতু কালি ৰাতিপুৱা 3:30 বা 4টা বজাত তো তেনেকুৱা উলাই যাম সো ইটা গৈছো গাইস গণেশগুৰি লৈকে দুগ্ধহতৰ ৰুমত আৰু কালি গাইস চেৰাপুঞ্জী যাম super excited ধুনিয়াকে এক্সপ্লোৰ কৰিব চেষ্টা কৰিম আৰু কিমান কম খৰচত গুৱাহাটীৰ পৰা চেৰাপুঞ্জী গৈকে ৰিটাৰ্ণ হ'ব পাৰে সব আপোনালোকক কম গাইস হেখলৈকে চাই থাকিব আমি তাতে নাথাকো ৰিটাৰ্ণ হম যাম আৰু আহিম সো আপোনালোকক ধুনিয়াকে দুখাব চেষ্টা কৰিম গাইস আৰু কিমান কম খৰচত আপোনালোকে চেৰাপুঞ্জীৰ পৰা ঘূৰি আহিব পাৰে সব কম গাইস সো লাষ্টলৈকে চাই থাকিব ভিডিওটো Hey guys, good morning. তো এতিয়া আমি দুগ্ধহতৰ ৰুমৰ পৰা উলাই দিলো এতিয়া অলমোস্ট 4টা বাজিব হল আৰু লাহে লাহে গৈ থাকিম ধুনিয়াকে তো গাইস ইয়াতে ভ্যাকসিন ৰিপৰ্ট বিলাক আমি টেষ্ট কৰি ললো যাবৰ দৰে আৰু পাৰমিশন পাই গলো এতিয়া ধুনিয়াকে যাম পেছাব কৰি আছে তাতে ইহঁতে মো পেছাব এটা কৰিলো তাৰপিছত গৈ থাকিম আৰু গাইস এতিয়া হৈছে 5টা গৈ পাম ধুনিয়াকে আমি আজি একদিনতে চাই ঘূৰি আহিম তো গাইস ইয়াতে অকমান ৰখিলো এটো উমিয়াম নদীটো থাকে তাত আমি ফটো ফটো উঠিছিলো ইয়াত গাইস পাৰ্কো আছে থাকে লুম নেহৰু পাৰ্ক আছে নেকি মাজত দ্বীপ বিলাকত মজা লাগিব আৰু কেম্পিং সিম্পিং কৰিব পাৰে ধুনিয়াকে পুৰা তাগৰা ভিউ লেকটোৰ কাৰণে বহুত সুন্দৰ হৈ গৈছে এইটো প্লেসটো এফালে দুগ্ধ আছে হেমেন আৰু এইটো দুগ্ধৰ ফ্ৰেন্ড হয় তো আমি চাৰিজনে আহিছো তো গাইস ইয়াত দুকপি ফটো উঠিলো জিৰা লিটাৰ জিনত আৰু গৈ থাকিম ধুনিয়াকে তো গাইস ইয়াত ৰখিলো শিলঙত ইয়াত চাটো খাই ললো ধুনিয়াকে যাওবাৰ যাওতেও ডাউকি যাওতে ইয়াতে চাটো খাইছিলো সো এতিয়া উলাই যাম চাটা খাই ললো ফ্ৰেছ হৈ গলো এটা বাজিছে গাইস 7:20 এটা গৈ থাকিম চেৰাপুঞ্জী ভাল লাগিব আৰু শিলং পুলিচ বজাৰ হিটু ফালে আছে অকমান আগত তো গাইস আজি বৰষুণ দিছে শিলঙত ভাবিছিলো আমি বৰষুণ পাম বুলি হেকানে ৰেইনকট চেনকট লৈছো ধুনিয়াকে পিন্ধিম এতিয়া তো গাইস we are ready পুৰা ৰেইনকট চেনকট মাৰিলো এবাৰ যিমান বৰষুণ দিলে আৰু কেছনে আৰু মাৰ দি থাকক বৰষুণ গাইস আজি যাবই লাগিব ৰেইনকট নানিলে কিন্তু আমাৰ আজি এল লাগিল হৈ গাইস বৰষুণ দিলে ভিউ আহিব না দুগ্ধ মজা ভিউ আহিব গাইস আজি ধামাকা ব্লগ হ'ব লেটস গো বল জলদিকে যাব লাগে লুক লাইক এ হাল্ক দৰে লাগছে হেমেন ইফালে অমিতাভ বচ্চনৰ ৰেইনকট লাগালিছি দুগ্ধ আইও তো গাইস ইটো ফালে ডাউকি যায় যাওয়ার যাওতে ইটো ফালে গৈছিল এবাৰ যাম তো হৰা গাইস ভিউ চক গাইস মজা লাগিছে
বৰষুণ নিদিলে চাগে ধুনীয়াকে ভিউ বিলাক দেখাবলৈ হয় ইম্পেপ নাম এখিনি জাখিনিত ৱাটাৰফল এটা আছে সো ইয়াতে ৰখিলো ইয়াৰ পৰা চেৰাপুঞ্জী 20 কিলোমিটাৰ মান হ'ব ৱাছহৰা ভেলি সো ইয়াতে খুমালো চাই যাও বুলি ভাবিলো আৰু আইছো যেতিয়া একেবাৰে এটা এটাকে সব কভাৰ কৰিব চেষ্টা কৰিম কাছাইত সুমপুপুৰি না কি গাইছে জি হয় আৰু কিবা এটা হয় সো তলত যাম তো গাইছ ইয়াত জিপ লাইনো কৰিব পাৰি চাগে মজা লাগিব বে আমি জিপ লাইন নকৰো গাইছ পইচা পাতি নাই ওয়াও গাইছ ডিম পাইপ ৱাটাৰফল সো ভাল লাগিছে ৱাটাৰফলটো কিয়তে ওপৰত থাকি আহিল মই অকলে আহিলো অকলে আহি যেটো ফিল আহিছে না গাইছ চিৰি দেখি নামিব লাগে ইয়াত আহোতে পুৰা ধুনীয়া পকাৰ চিৰি বনাই থৈ দিছে নামি আহোতে তো ভাল লাগিল উজাওতেহে পাম্পুটো ফাটিব গাইছ একো নাই পুৰা পকাৰ চিৰি সো ইয়াত মজা লাগিছে গাইছ ডিম পাইপ ৱাটাৰফল বাৰিষা কিন্তু মজা লাগিব মোৰ মতে গাইছ বাৰিষা একদম তাবাহি চিনে হৈ ইয়াত তো গাইছ ডিম্পেপ ভিউ পইণ্টৰ মজা লৈ খাই আছে এতিয়া বৰ্তমান লালচা মজা লাগি গৈছে গাইছ ইয়াত আহি সো পুৰা এইবিলাক চাওক কোলি পৰি থকাৰ কাৰণে আমি ভিউটো ভালকে দেখা নাই গাইছ নহলে ৰোড শ্বট দি থাকিলে ভাল লাগিল হয় আৰু ইয়াত এন্ট্ৰি ফিজ 50 টকা লয় এজন মানুহৰ 50 টকাকে ইটো ৱাটাৰফলত আহিব লাগিলে গাইছ সকলোৱে চাহ খাই আছে ইয়াত এডভেঞ্চাৰ লাইফ দুগ্ধ ফলে হিমেন আৰু দুগ্ধৰ ফ্ৰেণ্ড লক্ষ্য তো গাইছ ডিম পাইপ ৱাটাৰফলটো চালো আৰু আগত যাম ভাল লাগিল ইয়াতে 50 টকা লল কিবা গৈ থাকিম চেৰাপুঞ্জীলৈকে সব গোটেইবোৰ কভাৰ কৰিব চেষ্টা কৰিম আজি তো গাইছ এতিয়া আহিছো আমি ইকো পাৰ্কটো লাষ্টত আছে 7 সিষ্টাৰ ফলস কিবা কিবি ডেন্টেল ৱাটাৰফল সেইবিলাক আগত আছে আমি লাষ্টৰ পৰা চাই যাম বুলি ভাবিছো ফাৰ্স্ট টাইম ইকো পাৰ্কত খুমাম দেন বাকি বস্তুবোৰ কভাৰ কৰি যাই থাকিম গাইছ পুৰা কুৱলি মানে হেকাৰণে ভিউগিলা ভালকে দেখি পোৱা নাই যদি কুৱলি সুৱলি নহল হয় মজা লাগিল হয় এইবিলাকত ধুনীয়া ধুনীয়া ভিউ দেখিলো হৈ চাগে যদি কুৱলি সুৱলি নাথাকিল হয় গাইছ চাওক বহুত এইবিলাক গোটাই কুৱলি তো গাইছ ইটো এটা ৱাটাৰফল আছে ইকো পাৰ্কত মজা লাগিছে এইটো ভাল লাগিল হয় পানী চেনি বেছিকে থাকিলে তথাপিও ভাল লাগিছে গাইছ ইফালে চাওক গাইছ কিমান ফগি এইটো সিজনত ইমান ঠিক নহয় শ্বিলং চেৰাপুঞ্জী অহা অক্টোবৰ নৱেম্বৰ সেইখিনি পাৰি মানে ডিচেম্বৰলৈকে বহুত ফগি হৈ যায় ভাল লাগিছে তথাপিও গাইছ আহিম আৰু নেক্সট ইয়াৰ আহিম ধুনীয়াকে তো গাইছ ইকো পাৰ্কৰ পৰা এতিয়া ওলাই যাম 7 সিষ্টাৰ ফল চাম গাইবাৰ এটা এক্সপ্লোৰ কৰিম ধুনীয়াকে আৰু ৱাটাৰফল চাব আছে বহুত কিজা গাইছ what a scenery guys oh my god তো গাইছ ভিউ চাওক what a beautiful view তেতিয়া গটাই বিলাকত ফগি হৈ আছিল এতিয়া ৰ'দ দিলে না মাছ ভিউ গেলা আহিছে গাইছ চেৰাপুঞ্জীৰ ভিউ আহি গৈছে এতিয়া 7 সিষ্টাৰ ফল ইয়াৰ পৰা জাস্ট 1.5 কিলোমিটাৰ গাইছ আৰু এইটো চাওক পুৰা মেঘ ওপৰত আহি গৈছে ভাল লাগিছে এইখিনিত অকমান কুৱলি আহি গল নহলে ধুনীয়াকে মেঘটো দেখা পালো হৈ গাইছ পুৰা মেঘে লাগি থাকে ইয়াৰ পৰা পুৰিব লাগিলে আৰু গল মানুহ নাথাকে আহি ঐ কি কৰিব লাগছ ঐ আন্ধাৰ পেন বিলাক শুকাই দিছে নেকি ঐ তহঁতেও যে মানুহ আৰু তো গাইছ ইয়াত পুৰা সেকেন্ডতে বতৰ বিলাক চেঞ্জ হৈ থাকে তেতিয়া মেঘ হলাই আছিল এতিয়া পুৰা আৰু কুৱলি আহি গল
ৰ'দটো নহা হৈ গ'ল নহলে কি ধুনীয়া ইয়াত ভিউ আছিলে তেতিয়া এতিয়া পুৰা গাইজ ফগি হৈ গ'ল চেৰাপুঞ্জীত মানে ছেকেণ্ডতে বতৰ চেঞ্জ হৈ যায় এইখিনি টাইমত গাইজ পুৰা ধুনীয়াকে ৰ'দ ওলাইছিলে তেতিয়া ধুনীয়া ভিউ আহি আছিলে চ' এতিয়া নাই আৰু ভিউ গাইজ যাম ইয়াৰ পৰা তো গাইজ এতিয়া বৰ্তমান আহিছো আমি ডেন্থেল ৱাটাৰফলত আৰু এতিয়া পানী চানী বহুত কমি গৈছে চ' তথাপিও আহিলো ভাল লাগিল এইবিলাকত মানে শিল বিলাক ডেঞ্জাৰ গাইজ ডেন্থেল ৱাটাৰফল বাৰিষা চাগে বহুত পানী হয় এইবিলাকত এইটো ফালে দেখি চাওক গাইজ আৰু শিলৰ ডিজাইন বিলাক চাওক বেলেগ ডিজাইন পানীৰ তাপত তাৰমানে অলপ বেলেগ ষ্টাইলৰ ইয়াৰ শিল বিলাক চ' ভাল লাগিছে এইটো ভিউটো তো এইটো ফালৰ পৰা চাওক গাইজ এনেকুৱা টাইপৰ ভিউটো এইবিলাক গোটাই পানী আহিলে কিন্তু মজা লাগিল হয় বাৰিষা কালত গোটাই পানী হৈ চাগে এইবিলাক চ' ধুনীয়া লাগে চাগে তেতিয়া বল তো গাইজ ডেন্টেল ফলটো চালো এইবাৰ চাম আমি উই চাডং ফল ইয়াৰ পৰা জাষ্ট 1.6 কিলোমিটাৰ তো গাইজ এতিয়া বৰ্তমান আহিছো আমি উই চাডং ৱাটাৰফল ডেন্টেল ফলছৰ কাষতে হয় এইটো উই চাডং ৱাটাৰফল জংঘলৰ মাজে মাজে গাইজ তো গাইজ চাওক ৰাস্তা পুৰা ডেঞ্জাৰাছ বিউটিফুল বস্তু যিমান হয় সব খাতাৰনাক ভয়ানকে হয় গাইজ बोल डर के आगे जीत है अरे माउंटेन ड्यू पिया नहीं किया कभी हेमैन माउंटेन ड्यू पिया नहीं किया आपने इसको ये डरते हो हम तो हमारे गांव में पहाड़ में तो टारजान की तरह चलते हैं भाई खुदो पुसो दुग्ध को This is called real adventure. Yeah man আমি এনে এডভেঞ্চার লাভার মানুহ चलो बोल खतरनाक बे सचाके गाइस बहुत खतरनाक दे सचाके गाइस लाइफत इमान खतरनाक रास्ता देखि आहाय নাই बहुत भयानक जिमान भयानक হয় সিমান বিউটিফুল ন ইয়াত এটা কথা গাইস ইয়াত আহিব লাগিলে টিকট নলয় ফ্ৰী হয় পইচা চইচা লৈকে টিকট লৈকে এইবিলাকন ঠিক কৰি বনাব পাৰিব এইবিলাক সব গাইস কেনেকুৱাকে বনাইছে তো গাইস ফাইনালি আহি পালো উই চাডং ৱাটাৰফল পুৰা খতৰনাক ৰাস্তা ভয় লাগি গৈছে পুৰা ডেঞ্জাৰকে বনাই থৈছে তাৰমানে ৰাস্তাবিলাক আৰু সব গাইস ভিউ উই চাডং ৱাটাৰফল দিস ইজ গাইস উই চাডং ৱাটাৰফল ট্ৰুলি গাইস এডভেঞ্চাৰ লাইফ ইয়াত আহিব লাগিলে যদি আপোনালোকৰ মোৰচুৰ ঘুৰাই ন এটো ৱাটাৰফলত আহিব নৰিব গাইস আপোনালোকে ফৰ এ বিউটিফুল ভিউ পানীৰ তাপত শিল বিলাক কেনেকুৱা এটা আকাৰৰ সৃষ্টি লৈছে সো মজা লাগিছে দে এইবিলাকে মানে চাই ভাল লাগে আৰু এইবিলাক চাওক গাইস পানীৰ তাপত কেনেকুৱা এটা আকাৰৰ সৃষ্টি হৈছে এইবিলাক শিল বিলাক সো মজা লাগিছে দিস ইজ নেচাৰেল বিউটি গাইস এনেকুৱা হৈ গৈছে চাওক ফৰ এ বিউটিফুল ভিউ অলপ গাইস পানীত নামিম উই চাডং ৱাটাৰফলৰ আৰু বহুত ঠাণ্ডা পানীটো মানে পুৰা সাফ পানী নীলা দেখা পাইছে গাইস পুৰা গছৰ ছাবিলাক পৰিছে আৰু বহুত ঠাণ্ডা পানীটো আৰু এইবিলাক আকাৰবিলাক সিনাৰী বিলাক কিবা এটা বেলেগ ভাল লাগি গৈছে গাইস চাওক কি সাফ পানী ভাল লাগি গৈছে গাইস কেনেকুৱা আকাৰৰ সৃষ্টি হৈছে মজা লাগিছে পুৰা ফ্ৰেশনেছ আহি গৈছে গাইস what a beautiful experience ইফালে সব গাইস এজন মানুহ গৈছে ওপৰত যাব নালাগে একচুয়ালি অলপ ৰিস্কি থাকে ন পৰিব লাগিলে তাতে মাজত দ আছে বহুত তো গাইস আমি উই চাডং ৱাটাৰফলটো চালো ভাল লাগিল আৰু পানী চানি অলপ গুছিলো মুখটো ধুলো পুৰা ঠাণ্ডা আছিল পানীটো এতিয়া চাও মোৰ মোবাইলত চাৰ্জ নাই আৰু গাইস 2% আছে
চাৰ্জাৰ একো পাৱাৰ বেংক অনা নহ'ল কি কৰোঁ এতিয়া চাওঁ নে নাচাওঁ আৰু গধূলিও হৈ আহিল লাহে লাহে যদি পাৰোঁ চাওঁ ভিডিঅ' বনাব চেষ্টা কৰিম সিহঁতৰ মোবাইলত দেখি এতিয়া জেণ্ডাৰেছ ৰাস্তা দেখি যাব লাগিব গাইছ আমি পোনে 3টামান ভিউ কভাৰ কৰিলো 7 সিষ্টাৰ ফলটো দেখাই নাপালো পুৰা ফগি হৈ আছিলে পুৰা খতৰনাক ৰাস্তা গাইছ চাওক উইচাইডং ৱাটাৰফলত আহিলে আপোনালোকে এনেকুৱাকে আহিব লাগিব পুৰা খতৰনাক গাইছ ট্ৰুলি এডভেঞ্চাৰ লাইফ এতিয়া আন্ধা হৈছে আৰু লাহে লাহে ঠাণ্ডা লাগিব আৰু মোবাইলত মোৰ চাৰ্জ নাই জাষ্ট 2% আছে গাইছ আজি আৰু চোৱা নহ'ব নেক্সট টাইম আৰু আহিম ভালকে কভাৰ কৰিব চেষ্টা কৰিম ফাৰ্ষ্ট টাইম আহিছো না ইমান এক্সপিৰিয়েঞ্চ নাই তো গাইজ ফাইনেলি ঘৰ আহি পালো আৰু ভাল লাগি গ'ল ভালে আহি পালো এতিয়া বেছে ৰাতিৰ 8টা আৰু চেৰাপুঞ্জীত গৈ বহুত ভাল লাগি গ'ল গাইজ আমি মানে গোটেইবোৰ বস্তু চাব নাপালো 3টা বা 4টা বস্তু চাব পালো আমি উইচাইডং ফলছ ডেণ্টেল ফলছ ইকো পাৰ্কছ আৰু 2টা এটামান ভিউ দেখিলো দেন আমি 7 সিষ্টাৰ ফল দেখিয়ে নাপালো গাইজ ইমান কুলি এইটো মাহত মানে ডিচেম্বৰ মাহত চেৰাপুঞ্জীত যোৱা বেষ্ট টাইম নহয় গাইজ চেৰাপুঞ্জীত যোৱা বেষ্ট টাইম অক্টোবৰ নৱেম্বৰত মানে ভিউ বিলাক ধুনীয়াকে দেখি পায় এইটো মাহত মানে বহুত কুলি হয় ন সেইকাৰণে ভিউ বিলাক দেখিয়ে নাপায় গাইজ আমি অকমান ভাগ্য আছিল সেইকাৰণে দেখিলো ৰুটটো ওলাই গৈছিলে সেইকাৰণে ধুনীয়া ভিউ দুটামান দেখিলো আৰু ৱাটাৰফল কেইটাকে চাই মিলি ঘূৰি আহিলো আৰু গাইজ আৰু মোৰ বাইকত গাইজ অলমষ্ট হাফ টাংকি তেল বাচি আহিছে 8 লিটাৰ মান তেল গৈছে গুৱাহাটীৰ পৰা চেৰাপুঞ্জী অলমষ্ট 154-55 তো তেনেকুৱা হৈ যায় ইমান দূৰ নহয় পইচা আপোনালোকৰ চেৰাপুঞ্জীলৈকে বেছি নাযায় গাইজ যদি দুজন যায় এখন বাইকত মোৰ বাইকখনটো এক্সপালছ 200 আৰামছে 40 মাইলেজ দি দিয়ে সো 40 মাইলেজ দিয়া যদি বাইক লৈ যায় যদি দুইজন যায় পিলিয়নৰ লগত আপোনালোকে খুব বেছি 1000 কে লৈ গলে হৈ যাব তেল 1000 টকা বা 1200 টকাৰ তেল খাল ফুল ট্যাঙ্কি কৰি লৈ যা আৰামছে ফুল ট্যাঙ্কিত ঘূৰি আহিব পাৰিব তেল বাচি যায় সো খাই মিলি ধুনীয়াকে ঘূৰি আহিব পাৰিব ৰিটাৰ্ণ হ'ব পাৰে যদি থাকিব বিচাৰে গাইজ সো 1500 কৰি লৈ যাওক এজনে থাকি মেলি ধুনীয়াকে এদিন এক্সপ্লোৰ কৰি কেনে আহি যাব পাৰিব সো বেছি পইচা নাযায় চেৰাপুঞ্জীলৈকে যদি গুৱাহাটীৰ পৰা যোৱা তো ভাল লাগি গ'ল গাইজ বাট আমি বহুত বস্তু চাও নাপালো জলদি গৈ আছো চেৰাপুঞ্জী মোৰ মানে 13 তাৰিখে এক্সাম আছে এক্সাম খতম হোৱাৰ পিছত 20 তাৰিখে সাৰ্ভিসিং দিম দেন ডিসেম্বৰৰ ইখিনিতে আৰু লাষ্টৰ খিনিতে যাম আৰু জলদি চেৰাপুঞ্জী দুগ্ধ লগ সো গাইজ এটো ভিডিও মানে ৰাখিম যদি ভিডিওটো ভাল হৈছে প্লিজ লাইক কৰি দিব কোনবা যদি মোৰ চেনেলত নতুন আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব গাইজ আৰু জলদি হে এটা নতুন ভিডিও লগ পাম সো আজিলৈ মানে গাইজ বাই